নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি মোৰ লগত উপস্থিত আছে আমি হালধীয়া হালধীয়া হৈ গৈছোঁ। নামটো কওঁ তোৰ? এইটো পেহীৰ ল'ৰা। নামটো কওঁ নহয়গে লাজ কৰে হা, বেয়া নাপাব লাজ কৰে। তো আজি মই গাঁৱত আহিছোঁ, মানে ৰঙিয়াত আহিছোঁ আৰু ইয়াতে আহি কিনে মানে এতিয়া মানে গাঁৱৰ পৰিৱেশ আৰু এইটো। তো ইয়াতে মানে আজি মাছ মাৰিম কেনেকুৱা মানে আশ্ৰা জাল বুলি কয় না, তো আশ্ৰা জাল মাৰিম। তো তাত কেনেকুৱা ধৰণৰ কি হয় সকলোবিলাক আপোনালোকে দেখা পাব। ব্লগটো একদম শেষলৈকে চাই থাকক, একদম মজা ধুনীয়া এণ্টাৰটেইনমেণ্ট হ'বলৈ গৈ আছে। তো চাই থাকক আৰু যোনে ছাবস্ক্ৰাইব কৰা নাই দি এণ্টাৰটেইনমেণ্ট ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লাইক এটা কৰি দিয়ক, ঠিক আছে। আৰু এই ভিডিঅ'টোৰ লাইকৰ এম ৰাখিছোঁ মাত্ৰ 50টা, ঠিক আছে। লাইক কৰি দিয়ক সোনকালে আৰু কমেণ্ট কৰক ভিডিঅ'টো চাই কেনেকুৱা পালে। উপায় নাই, বৰষুণ ওপৰ পালে ইছ ৰাম চাওকচোন। আৰু ইমান ধুনীয়া ঠাণ্ডা পৰিৱেশ। টাউনত থাকি একদম পূৰা গৰম হৈ গৈছোঁ, এতিয়া গাঁৱত আহিছোঁ, কি ধুনীয়া একদম বৰষুণ মাৰি আছে আৰু চাটা থাকছে নাই হেণ্ডেল নাই মজা। এইটোৱে কয় গাঁৱৰ পৰিৱেশ। আৰু এইফালে চাওক ধুনীয়াকৈ একদম পূৰা মানে পথাৰখন পূৰা গ্ৰীণ মানে সেউজীয়া কৰি দিছে। আৰু এই মুহূৰ্তত চালি দি আহিলা কেনে লাগছে চালি দি? হা বৰষুণ মাৰিলে যি নাহে লাইন, তাকো লাইন মাছ নাহে চাওঁ কি হয় না। কালি কেই কেজি উঠিছিল? অঁ, এক চাবত না দুই চাবত? এক চাব দিয়ে। অঁ, এই কিন্তু মাছৰ উঠ আহোঁতে বহুতে কচি হয় না নকৈছোঁ? জাল মাৰে তে জালখন কিমান টাইমৰ মূৰত আনিব লাগিব? আধা ঘণ্টা। তো আধা ঘণ্টা পিছত আমি আকৌ লগ পাই আছোঁ আপোনালোকক। কাৰোবাৰ যদি মুচা লাগছি মুচিয়ে পাৰে না কি? আৰু এয়া চাওক অলৰেডি জাল মাৰিছেই আৰু কি মাছ পুঠি আহে আপোনালোকে দেখা পাব। আছি না আছি গোহাই আছে না? এয়া চাওক মাল চাওক, মাছেই চাওক, মাছ দেখছি না? এই চাওক মাছ চাওক। এই থোৱা আছে, এই ৰাস্তাটোত বখা চলি এই থোৱা, এই ৰাস্তাত আছে যা পাৰিম নে যাবা? এইফালে দি যা, এইফালে দি ৰ। তো গাইছ এই সব মাছ সব মাছ। এই যাম মই জান থৈ যা যা দীপেন দা, অলপ সময় ৰখছ, চালি দিছো চালিটো মাৰো লাঙি ৰাখোতে দিছো। তো গাইছ এই সব মাছ কি মাছ পালো। আৰু এইটো চাওক এইটো চাওক। তো ফাইনেলি গাইছ আমি এতিয়া এইটো কওঁৱে, এইবিলাক মাছ ডাঙৰ আৰু এইবিলাক সেই পিনে আছে এইটো। তো মোটামুটি 1 2 3 4 5 6 7 8 9টামান মাছ পাইছোঁ। এয়া চাওক 9টামান মাছ পাইছোঁ। এতিয়া 2টা মিৰ্গা পাইছোঁ। আৰু মানে কি আপোনাৰ কেৰি বেগ আনা নাই, কেৰি বেগ আনি মানে অলপ পিছত, সেইকাৰণে মই ৰখি আছোঁ। গতিকে আৰু এক চব মাছ আছে ইয়াতে, চাই লওক। গতিকে চাই থাকক ভিডিঅ'টো। ফাইনেলি গাইছ আহি আছে আমাৰ মিষ্টাৰ দিগন্ত দাস। আৰু এক চব মাৰিছে, মাছ পাইছে অলৰেডি, মই দেখা পাইছোঁ দূৰৰ পৰা। তো এইখিনি মাছ অকণমান আগত পালোঁ। এতিয়া নেক্সট 2 নম্বৰ চাপত কেইটা মাছ আহে সেইটো আপোনালোকে গম পাব। গতিকে ভিডিঅ'টো বনি থাকিব, মানে ভিডিঅ'টো চাই থাকিব আপোনালোকে, কেনেকুৱা হয় কি হয়। সকলোবিলাক মাছ, পুঠি মাছ আছে না এইবাৰ? বঢ়িয়া, ৱেল ডান বয়, বঢ়িয়া। এয়া কই মাছ আহিছে, লগতে পুঠি মাছো আহিছে, আৰু কি আহিছে চাই আছোঁ। তো থোৱাটো লৈ এই ইয়াতে আৰু চব মাৰিবি। তো ফাইনেলি গাইছ আমি অলৰেডি এইখিনি মাছ পালোঁ। এতিয়া আমি মনা চনা নলওঁ, ডাইৰেক্ট খোপৰাত ভৰাই দিছোঁ। আৰু এতিয়া আমি যাম
দিগন্ত একবাৰ বাই বাই দি এই ৰঙ লাগে হা ওলাই গৈছে মাছ সেইটো আৰু দুটা ওলাই গৈছে চ' যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো যদি নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু চাওক পৰিৱেশ চাওক কি ধুনীয়া একদম কি গ্ল' চাইনিং একদম পূৰা আকাশখন চ' চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল আৰু এনেকুৱা ধৰণৰ ভ্লগ মোৰ চেনেলত পাই থাকিবলৈ হ'লে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভাল ভাল ভিডিঅ'বিলাক দিয়াৰ কাৰণে চেষ্টা কৰিম তাৰ কাৰণে আপোনালোকৰ আশীৰ্বাদ আৰু মৰম খুবেই প্ৰয়োজন গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি মৰম দিব আশীৰ্বাদ দিব তেতিয়ালৈকে বাই বাই দিগন্ত বাই বাই কৈ দি বাই বাই কৈ দি বাই নেক্সট টাইম হা see you all next time Okay, see you all next time. Okay, thank you so much. তো আজিলৈ বাই বাই বন্দে মাতাৰাম জয় অসম ধন্যবাদ শুভৰাত্ৰি বুলি নকওঁ শুভৰাত্ৰি বুলিয়ে ক'ম